আগে চাহটো খাই লওঁ নেকি নাকি কৈ দি অ কাইদেউ কাইদেউ চাহ দুটা চিগাৰেট একডাল দিবিচোন দি চিগাৰেট একডাল লৈ আকা লাগে আনো দে মই নাখাওঁৱে তই দেখোন মোবাইল বৰকে চাই আছা কেছটো কি কেছটো গৰমে আপি এটা 3 দিন ধৰি মেছেজ কৰি আছে চাও এইটো চা না এইটো বিশালো জিয়াফে সি ধু কৈছিল তাই মস্ত লয়েল বোলে তাইতো লয়েলে বিশাল চাগে লয়েল নাছিল সেইকাৰণে এন্দৰ বেকআপ হৈছিল পৰি ফোন কৰছি বে লাউড স্পিকাৰ দি হেল্ল' হেল্ল' ক'ত আছা মই কেফে এখনতে আছো ৰবা ঐ শুনাচোন আজি তোমাক লগ কৰিম বুলি ভাবিছিলো তুমি ফ্ৰী আছা নে হয় ক'ত লগ কৰিবা এই তিনিআলিটোতে আমাৰ হয় নেকি ঠিক আছে আহিবা আকলাই যাবা লাজে লাগছি কোনবাই যায় যদি যাব পাৰিলে গৈ মোৰ লগত আমাৰ আৰু এইগিলাখনত যাই কিবা ফাৰ্ষ্ট পেয়াৰ মন নাই নে এনাই যাবা নালগে নিপেনৰ দোকানত ডাঙৰ পৰঠা খাব পাৰিলে গৈ আৰু পাৰি যাবা যাম দে কথা নাই য'তে মোৰ যদি ভুল নাই তুমিয়ে পৰি তাই ৰদালি মইহে পৰি মই জানো তাই ৰদালি বুলি তুমি কেনেকে গম পালা এই ৰদালি বুলি হাও তুমিয়ে ক'লা ধু তাই ৰদালি বুলি ইতাংগে হেকপা না হোটেলতো যাবা কেলা মই টিচাৰ পাই সেইটোৱে কৈছো বল কবাৰ হোটেলত বহু ই আৰু কোনি কেলা বুলি আৰু কিয় কৈছে ই গুণি বাদ দে কেলাটো হৈছে আমাৰ এটা ইমোচন আৰু ই মোৰ ভাল বন্ধু পিছে এতে বহো নেকি আমি এতে বহিম আমি এতিয়া হোটেলত বহাটো বহিব পাৰো কিন্তু তাতে তোমাৰো চিনাকি হ'ব পাৰে মোৰো চিনাকি হ'ব পাৰে আমি এতে বহিলে চেফটিটো আছে ন বাইদেউ ৰ'দ মানে ৰদালি মানে তুমি ইয়াৰ লগতে অলপ বহা মই ইয়াৰ লগতে বহো মোবাইল চাই আছ তামোল খাবা নেকি মই জানা বহুত লয়েল হয় এক মিনিট ৰবা হেল্ল' আবে 3 ঘণ্টা হয় এতিয়া মোৰ কাৰণে আহিব নাই যি বাইকখন লাগে মোক তে সোনকালে কি তোক গাড়ী লাগে যা লৈ যা তোৰ মোক সুধিব লগা কথা নেকি তামোল খাবা পাৰি কিন্তু এতে দোকান জানো মই বেছ এটা যাদু জানো চাবা নেকি তুমি মাত্ৰ চকু দুটা মুজি দে একবাৰ
টেন তুমি এতিয়া চকু দুটা মেলা এটা ফুক মাৰি দিয়া এ তামোল চ ৱাও তোমাৰ সঁচাই যাদু আছে আচলতে মোৰ সন্মুখত যেতিয়া এটা থৌগা পিব মোৰ যাদুৱে আনা হলে যায় গম পাইছ না আৰু তাতে তুমি এনাও বেছি থৌগাই দাচোন আচ্ছা ৰদালি চিনাকি হলোৱে যেতিয়া ফোন নম্বৰটো দি দিয়া তে একেলগে হেল্ল' মোক পাপাই ফোন কৰিছি ঐ ৰ'দ যাওঁ ব'ল গেছো তুমি যাবাই নেকি অ পৰি পৰি তোমাৰ নাম্বাৰটো মোক দিয়াচোন আৰু ৰদালি তোমাৰতো মোক দিয়া তোৰ নালা কি কৈছ মানে চ মানুহ ক'ত কেতিয়া কেনেকে বিপদ হয় কোনেও নাজানে আজি যদি তোমাৰ ক'ৰবাত কিবা বিপদ হয় দা গম পাইছো নাম্বাৰ কেইটা ল অ ৰ'দ কালি যে তোমাক কিবা খুজিছিলো নেদাও নেকি অ পিছে তুমি কি কৰি আছ এনে আছো ৰবা তুমি কি কৰিছা মই আছো ৰবা পিছে কালি ৰাতি যে কিবা দিয়াৰ কথা আছিল দে আকৌ কি হ'ল লাজ লাগে আচ্ছা ৰবা মই অলপ পিছত ফোন কৰি আছো তোমাক ধেৎ আজি পৰীক ফোন কৰাই নাই আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত অপূৰ্বকে এটা ফোন কৰিছ আপুনি কল কৰি থকা ব্যক্তিজন অন্য নয়ন কেলা কেছটো কি পৰি তোমাক মই নাও মান দেৰিকে ফোন কৰিছো ৰবা দা অ ভাই আজি মোৰ লগত এটা বেয়া ঘটনা হৈছে দে কিন্তু তই কেলা কথা নকবিয়ে তোৰ আৰু কি হ'ল পৰীক আজি ইমান ফোন কৰিলো তাইও বিজি আৰু মোৰ কিন্তু সন্দেহ হৈছে দেই তইও বিজি মই কিন্তু সেনাই স্বভাৱৰ নহয় দেই মই বহুত লয়েল কেলা ৰ কেলা দৌকে ফোন কৰি মাতি আছো না এতিয়া হেল্ল' ক'ত আছ তুমি তুমি ৰদালিক লৈ কিন্তু একে গেলি তিনিআলিক গেলি কি দেৰি হ'ব এলা আমকাৰ আমাৰ এলা স্বভাৱ নাই ৰখাই থকা সোনকালতে এতিয়াও আহিব না ইমান দেৰি হ'ল এই বল সেইকেইটা চাগে আহিছে চাও পৰি তোমাৰ মোবাইলটো দিয়া আৰু তুমি কি চাই আছো মোবাইলটো মাতটো দিয়া কেলা এইটো অপূৰ্বৰ নাম্বাৰ এই মোবাইলত দেখোন তোৰ নাম্বাৰ চা তোমাৰ মোবাইলটো দা ৰদালি তই মই ভাবাই নাছিলো সেইকাৰণেতো মোক চবে লয়েল বুলি কয় তোৰ কাৰণে হৈছে কি আছো ভাবিলে তেতিয়াহ'লে তই আগে নাম্বাৰ লৈছ মই ললো কি হ'লে তই কিয় ফোন কৰিবি আগে চুপ থাকা তোৰ নাইনকে কাজিয়া কৰি থাকিবা না কিবা ডিছকাছ কৰবা এতিয়া আমি ডিছকাছ কৰিব লাগিব আমি নহয় মই কৰিম ডিছকাছ চবৰে কোনে কাৰ লগত থাকে মইতো অপূৰ্বৰ লগতে থাকিম ৰদালি তুমি কি কৰিবা মই যিহেতু লয়েল নয়নৰ লগতে থাকিম তই মিলো কি হাত